নমস্কাৰ, মই পৰিস্মিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বিজনীৰ লক্ষী পূজা চাবলৈ। মই জীৱনত প্ৰথমবাৰ মই আজিলৈকে ইমান ডাঙৰ লক্ষী পূজা চাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম চাইছোঁ। আপোনালোকেও চাওক। আৰু এতিয়া আমি ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আমি আমাৰ খুৰীমাহঁতৰ লগতে পূজা চাম আৰু তেওঁলোকক খুৰাই মোক গাড়ীখনৰ আগত বহিবলৈ কৈ আছে। আমি তেওঁলোকৰে আলহী ঘৰত আহি পেলাই বহি চাহ খালোঁ। চাহ পানী খাই ইয়াৰ পৰা আমি চিধা যাম আৰু বিজনীত আহি পালোঁ। আহি পেলাই আমি গাড়ী পাৰ্কিং কৰিছোঁ। গাড়ী পাৰ্কিং কৰি এতিয়া আমি পূজাৰ ঠাইলৈ যাম। বহুতখিনি খোজকাঢ়িব লাগে, যিহেতু গাড়ীবোৰ বহুত দূৰতে ৰাখিব দিয়ে। আৰু আমি যিদিনাখন গৈছিলোঁ সেইদিনাখনৰ পৰা লক্ষী পূজাৰ মেলা আৰম্ভহে হৈছিল। সেইবাবে বহুতো দোকান অহাই নাছিল বা খোলাই নাছিল। আমি যিখিনি খুলিছিল সেইখিনিতে অকণমান চালোঁ। মই কেমেৰাটো ধৰি থাকিবলৈ অকণমান অসুবিধা পাওঁ, সেইবাবে তাইয়ে ক'লে ভিডিঅ' এটা কৰি দিম বুলি। আমি যাৰ লগত গৈছোঁ খুৰীমাজনী এইজনীয়ে, খুৰীমা খুৰা তেওঁলোকৰ ভণ্টি তিনিজনী, আমাৰ ভণ্টি আৰু মই, আমি গোটেইকেইজনী গৈছিলোঁ। আৰু যিহেতু অথনিৰ পৰা আমি মেলাতে ঘূৰি আছিলোঁ, তো ভোক লগাই আমি কিবা খাই ল'বলৈ দোকানত সোমালোঁ। আৰু আমি এতিয়া আহিলোঁ খুৰীমাৰে লগৰ এজনীৰ ঘৰলৈ। আৰু ইয়াতে ৰাতিৰ ভাত খাই আমি ঘৰলৈ যাম। আৰু এয়া আমাক ভাত খাবলৈ দিছে হাঁহৰ মাংস কোমোৰাৰে। সিহঁতে কিবা মোৰ কথা শুনি হাঁহি আছিলে। তোকে আনিছোঁ ভিডিঅ'ত। আজিলৈ এইখিনিতে এৰিছোঁ। যদি আগলৈ মোৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব। ধন্যবাদ।